Why 0 factorial is 1? প্ৰিয় বন্ধুসকল, যোগবিজ্ঞৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আমি জানো যে পাৰমুটেশ্যন কম্বিনেশ্যনত ব্যৱহৃত হৈ থকা এটি গুৰুত্বপূৰ্ণ অংগ হৈছে ফেক্টৰিয়েল। আমি ভাবি চাইছোঁ নে 0 ফেক্টৰিয়েলৰ ভেলুটো 1 কিয় হয়? ব'লকচোন অলপমান আলোচনা কৰোঁ। বন্ধুসকল, প্ৰথমতে আমি মনত পেলাওঁ আহাচোন n ফেক্টৰিয়েলৰ ডেফিনেশ্যনটো কি আছিল। If n is a positive integer, n factorial is denoted by this symbol. N is defined as the product of all the positive integer less than or equal to n. যদি n এটা ধনাত্মক অখণ্ড সংখ্যা হয়, n factorial বুলি ক'লে nতকৈ সৰু বা সমান অখণ্ড সংখ্যাবোৰৰ পূৰণফলক বুজায়। গতিকে n factorial equal to n into n minus 1 into n minus 2 up to 3 2 1 এনেকৈ আমি মাল্টিপ্লাই কৰিব পাৰিম। উদাহৰণস্বৰূপে যদি 4 factorialটো লওঁ, 4 factorial লিখিব পাৰিম 4 into 3 into 2 into 1 equal to 24। এতিয়া এইখিনিতে এটি কুৱেশ্যন মনলৈ আহিব পাৰে যে 0 ফেক্টৰিয়েলৰ ভেলুটো 1 কিয় হয়। আমি প্ৰথম মেথডটো আগবাঢ়িছোঁ। আমি 4 ফেক্টৰিয়েলটো কেনেকৈ লিখিব পাৰিম 4 into 3 into 2 into 1। গতিকে যদি 4টো আমি ৰাখিছোঁ, বাকী থাকিব 3 into 2 into 1, সেইটো আমি 3 ফেক্টৰিয়েল হিচাপে লিখিব পাৰিম। ঠিক তেনেদৰে 3 ফেক্টৰিয়েলটো যদি আমি চাওঁ, তেতিয়া আমি দেখিম যে 3 into 2 into 1 হিচাপে লিখিব পাৰিছোঁ। যদি 3টো ৰাখি দিওঁ, বাকী 2 into 1টোক আমি 2 ফেক্টৰিয়েল বুলি লিখিব পাৰিম। গতিকে 3 ফেক্টৰিয়েল ইকুৱেল টু 3 into ফেক্টৰিয়েল 2। তেনেকৈ 2 ফেক্টৰিয়েলটো আমি কেনেকৈ লিখিছোঁ 2 into 1 ফেক্টৰিয়েল। গতিকে এই ফেক্টৰিয়েলখিনি চাই আমি এটা জেনেৰেলাইজ ফৰ্মুলাত তৈয়াৰ কৰিব পাৰিম। ফৰ্মুলাটো হৈছে n+1 ফেক্টৰিয়েল ইকুৱেল টু n+1 into n ফেক্টৰিয়েল। বন্ধুসকল, এতিয়া আপোনালোকে ভিডিঅ'টো পজ কৰক আৰু ফৰ্মুলাটোৰ লগত ওপৰৰ ফেক্টৰিয়েলখিনি কম্পেয়াৰ কৰক আৰু ফৰ্মুলাটো হৈছে নাই হয় আপোনালোকে চাওক। এতিয়া আমি যদি এনৰ ভেলুটো 0 পুট কৰোঁ, 1 ফেক্টৰিয়েল ইকুৱেল টু 1 into 0 ফেক্টৰিয়েল। গতিকে আমি 0 ফেক্টৰিয়েলৰ ভেলুটো কেনেকৈ লিখিম 1 ফেক্টৰিয়েল আপন 1। গতিকে 0 ফেক্টৰিয়েল ইকুৱেল টু 1। এইটোৱে আছিল আমাৰ ফাৰ্ষ্ট মেথড, যাৰ দ্বাৰা আমি প্ৰমাণ কৰিব পাৰিলোঁ যে 0 ফেক্টৰিয়েলৰ ভেলুটো 1 হয়। আমি ছেকেণ্ড মেথডটোলৈ আগবাঢ়িছোঁ। ইণ্টিগ্ৰেল কেলকুলাছৰ গামা ফাংচন ব্যৱহাৰ কৰি আমি এইটো প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। ফৰ্মুলা আছে যে n ফেক্টৰিয়েল ইকুৱেল টু গামা n+1। গামা n+1টো এটা ইণ্টিগ্ৰেলত প্ৰকাশ কৰিব পাৰি। ইণ্টিগ্ৰেলটো হৈছে ইণ্টিগ্ৰেশ্যন ফ্ৰম 0 to infinity t to the power n e to the power minus t dt। যদি আমি এনৰ ভেলুটো 0 পুট কৰোঁ, তেতিয়া আমি পাম 0 ফেক্টৰিয়েল ইকুৱেল টু ইণ্টিগ্ৰেশ্যন ফ্ৰম 0 to infinity t to the power 0 e to the power minus t dt। গতিকে ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলে আমি পাম যে মাইনাছ e to the power minus t, আপাৰ লিমিট হৈছে ইনফিনিটি আৰু লোৱাৰ লিমিট 0। নেক্সট ষ্টেপত আমি লিখিব পাৰিম যে -1 upon e to the power t। এতিয়া আমি যদি লিমিটখিনি পুট কৰোঁ, মাইনাছ থাকিলে বাকী 1/infinity 0 মাইনাছ আৰু 1/1 1। চ' আল্টিমেটলি 0 ফেক্টৰিয়েল ইকুৱেল টু 1। গতিকে বন্ধুসকল, গামা ফাংচন ব্যৱহাৰ কৰি আমি প্ৰমাণ কৰিব পাৰিলোঁ যে 0 ফেক্টৰিয়েলৰ ভেলুটো হৈছে 1। আমি এতিয়া নাম্বাৰ থ্ৰী মেথডটোলৈ আগবাঢ়িছোঁ। আমি এই মেথডত অইলাৰ নাম্বাৰ ইৰ এটা পাৱাৰ ছিৰিজ এক্সপানশ্যনৰ সহায়ত এইটো প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। ছিৰিজটো হৈছে e to the power x ইকুৱেল টু ছামেশ্যন n from 0 to infinity x to the power n upon n ফেক্টৰিয়েল ফৰ অল ভেলুজ অফ x। সকলো এক্সৰ ভেলুৰ কাৰণে এই ছিৰিজটো প্ৰযোজ্য। টেক x ইকুৱেল টু 0। আমি যদি এক্সৰ ভেলুটো 0 লওঁ, তেতিয়া আমি পাম যে e to the power 0 ইকুৱেল টু ছামেশ্যন n from 0 to infinity 0 to the power n upon n ফেক্টৰিয়েল। তাৰ পাছৰ ষ্টেপত আমি পাম যে e to the power 0 ইকুৱেল টু 1, আৰু আমি ছামেশ্যনটো এটাই যদি ছিৰিজ হিচাপত লিখিবলৈ যাওঁ, তেতিয়া আমি পাম যে প্ৰথম যেতিয়া n to 0 পাতিম 0 to the power 0 upon 0 ফেক্টৰিয়েল, তেনেকৈ 0 to the power 1 upon 1 ফেক্টৰিয়েল, 0 স্কোৱাৰ upon 2 ফেক্টৰিয়েল, তেনেকৈ আপ টু ইনফিনিটি। ভালদৰে লক্ষ্য কৰিলে আমি গম পাম যে এই পাৰ্টটো আমাৰ কি হ'ব 0 হৈ যাব। গতিকে আমি নেক্সট ষ্টেপত পাম যে 1 ইকুৱেল টু 0 to the power 0 upon 0 ফেক্টৰিয়েল। নেক্সট ষ্টেপটো হ'ব 1 ইকুৱেল টু 1 upon 0 ফেক্টৰিয়েল, মিনছ 0 to the power 0 মিনছ 1। 0 to the power 0 এই ভেলুটোৰ ক্ষেত্ৰত ইয়াৰ প্ৰকৃত ভেলু কি হ'ব, 0 হ'ব নে আনডিফাইন হ'ব, এই ক্ষেত্ৰত যথেষ্ট খেলি মেলি দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ এলজেব্ৰা বা কম্বিনেটৰিক্সৰ ক্ষেত্ৰত 0 to the power 0 ভেলু আমি 1 ধৰা হয়, আৰু কিছুমান কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজত 0 to the power 0 ভেলু আনডিফাইন ধৰা হয়। গতিকে 0 ফেক্টৰিয়েল ইকুৱেল টু 1 upon 1, ডেট মিনছ 0 ফেক্টৰিয়েল ইকুৱেল টু 1। গতিকে বন্ধুসকল, আমি প্ৰমাণ কৰিলোঁ যে 0 ফেক্টৰিয়েল ইকুৱেল টু 1। আমি তিনিটা পদ্ধতি ব্যৱহাৰ কৰিলোঁ। প্ৰথমটো আছিলে n+1 ফেক্টৰিয়েল ইকুৱেল টু n+1 into n ফেক্টৰিয়েল, ছেকেণ্ডটো আছিলে ইউজিং গামা ফাংচন, আৰু 3 নম্বৰত আছিলে ইউজিং এ পাৱাৰ ছিৰিজ। বন্ধুসকল, ইয়াৰ লগতে আমি আৰু এটা কথা আলোচনা কৰিম, ৱাই ফেক্টৰিয়েল অফ নিগেটিভ নাম্বাৰ কেন নট বি ইভালুৱেটেড। নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত আমি কিয় ফেক্টৰিয়েল ফাইণ্ড কৰিব নোৱাৰোঁ।
আমি পাই আহিছোঁ যে n+1 ফেক্টৰিয়েল ইকুৱেল টু n+1 ইনটু n ফেক্টৰিয়েল পুট n ইকুৱেল টু -1 আমি যদি n ৰ ঠাইত -1 পাতোঁ তেতিয়া আমি পাম যে -1 + 1 ফেক্টৰিয়েল ইকুৱেল টু -1 + 1 ইনটু -1 ফেক্টৰিয়েল ডেট মিনছ 0 ফেক্টৰিয়েল ইকুৱেল টু 0 ইনটু -1 ফেক্টৰিয়েল গতিকে -1 ফেক্টৰিয়েল ইকুৱেল টু 0 ফেক্টৰিয়েল আপন 0 কিন্তু বন্ধুসকল আমি জানো যে সামথিং ডিভাইডেড বাই 0 ইজ আনডিফাইন্ড আমি কোনো সংখ্যাক আমি 0 এ ডিভাইড কৰিব নোৱাৰোঁ গতিকে -1 ফেক্টৰিয়েলৰ ভ্যালু আমি কি পাম আনডিফাইন্ড পাম গতিকে এই কাৰণে আমি নেগেটিভ নাম্বাৰৰ ক্ষেত্ৰত ফেক্টৰিয়েল আমি নাপাওঁ প্ৰিয় বন্ধুসকল আজিলৈ ইমানেই অনাগত দিনবোৰত আৰু এনেকুৱা ধৰণৰ আকৰ্ষণীয় ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়